নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু বৰ্তমান মই আছোঁ পথাৰৰ মাজত। পথাৰত আজি ৰেইনকোট লগাই আহিছোঁ। দিনটো মানে বতৰ বেয়া কৰিয়ে আছে, এই বৰষুণ দিয়ে এই ৰ'দ দিয়ে। আৰু আজি আপোনালোকক মই লৈ যাম, এবাৰ নতুনকৈ এটা পুখুৰী খান্দিছিলোঁ মাছৰ কাৰণে, ফিছাৰী। তাত পানী হৈছে নাই ময়ো চাবলৈ আহিছোঁ। পথাৰত যিহেতু অলপ চলপ পানী হৈছে দেখিছে, আৰু পুখুৰীটোত হৈছে নাই এতিয়া চাওঁ, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। নতুন ফিছাৰী কেনেকৈ কি কৰিব লাগিব আপোনালোকৰ পৰাও 2-4টা দিহা পৰামৰ্শ ল'ম বুলি আশা কৰিছোঁ। তেতিয়াহ'লে ব'লক ফিছাৰীটো চাওঁ, আৰু তলত কমেণ্ট কৰি জনাব কেনেকুৱা কি। নতুন ফিছাৰী প্ৰথমবাৰ খনা হৈছে এবাৰ, মানে আপোনালোকৰ মাৰ্চৰ 2 তাৰিখে খনা হৈছিলে ফিছাৰীটো। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কিমান কি পানী হৈছে চাওঁ ব'লক। এয়া নতুন মাটি দেখিছে, পিছল হৈ আছে, মাটি সোমাই গৈছে, পূৰা সোমাইছে, মাটি সোমাই গৈছে। আৰু এইফালে পুখুৰী নামিবলৈ মাজতে পাৰ্টিশ্যন এটা থোৱা হৈছিলে, সেইফালে যাব লাগিব। সেইফালেদি নামিম। আৰু পানী কিছু পৰিমাণে হৈছে। 1 বিঘা মাটি এইটো ফিছাৰী খনা হৈছিলে আপোনাৰ। এইবাৰ বতৰো যথেষ্ট ভাল হৈছিলে আৰু বহুত পিছল হৈ আছে। প্ৰায় 1 বিঘা মাটি এইটো ফিছাৰী আছিলে। এতিয়া তললৈকে নামি যাওঁ। ইয়াৰ পৰা আপোনালোকে গোটেই ভিউটো চাওক। এইফালে পাৰ, সকলোফালে এইটো পাৰ বনোৱা হৈছে। মানে আমিও ইমান অভিজ্ঞ নহয়, কিন্তু হ'লেও নিজৰ যিখিনি অনুভৱ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। এইটো মাজত এটা পাৰ্টিশ্যন ৰাখি দিয়া হৈছিলে, যাতে পিছত পুখুৰীটো সিঁচিবলৈ মেলিবলৈ সুবিধা হয় ধুনীয়াকৈ। এইটো এটা ক'লা মাটি, একচুৱেলি এইডোখৰত আগতে পথাৰ আছিলে, আৰু লগতে মানে পুখুৰীটো আপোনাৰ আগত পুখুৰী আছিলে বহুত বছৰ আগত, সেইটো কাৰণে ইয়াত ক'লা মাটিটো ওলাইছে। আৰু পানীও যথেষ্ট চফা, আপোনালোকে চাওক, পানীও যথেষ্ট চফা, পিছল নহ'বি আৰু। ডাৱৰ জিলিকি আছে দেখিছেনে, পানী যথেষ্ট চফা। এবাৰ প্ৰথমবাৰ পানী, এয়া চাওক, বহুত চফা পানী হৈছে। আশা কৰিছোঁ মাছৰ ব্যৱসায়টো ভাল হ'ব এইবাৰ। এই যিটো কৃষি, মাছৰ কৃষিটো, এইফালেও অলপ চলপ কিনাৰটো সেইডোখৰ অলপ ওখ হৈ থাকিলে, অলপ খান্দিবলৈ লাষ্টৰ ফালে দিগদাৰ হ'ল, বৰষুণ আহিছিলে, সেইটো কাৰণে অলপ ওখ হৈ থাকিলে এইফালে। এতিয়া পানী কিমান হৈছে সেইটো জানিবলৈ তললৈ নামিব লাগিব। এইটো চাইডে অলপ যথেষ্ট পানী হৈছে যেন লাগিছে। নামি লওঁ সেইফালেদি, এইডোখৰেদি। এইডোখৰ দ হৈছে, যথেষ্ট দ হৈছে, দ হৈছে চব। মোৰ ভৰি ইয়ালৈকে পাই গৈছে, যথেষ্ট পৰিমাণে দ হৈছে পানী। চফা পানী, বহুত চফা হৈছে পানীটো, সেইটো কাৰণে মনটো ভাল লাগিছে। মাছ এতিয়ালৈকে জিৰোৱা নাই। যথাসম্ভৱ ইয়াত চূণ প্ৰয়োগ কৰিব লাগিব, তাৰপিছতে গোবৰ বা তেনেকুৱা ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে ভাল হয় বুলি কয়। এতিয়ালৈকে আমি কৰা নাই, কিন্তু অতি সোনকালে আৰু কেইদিনমান এয়া বৰুণ দেৱতাই চাথ দিব যেন লাগিছে। আৰু পূৰা আকাশ দেখিছে কেনেকুৱা হৈ আছে, বৰষুণ আৰু আহিব, লগতে মাছ উলিয়াব পৰা হ'ব। ইয়াত যথেষ্ট পানী হৈ গ'ল, আপোনালোকে চাওক, পানী যথেষ্ট হৈছে আৰু পানীটো চফা হৈছে, ভাল লাগিছে মনটো। এতিয়া বন্ধুসকল, মই অলপ ধান লৈ আহিছোঁ, দেখিছেনে, অলপ পুৰণা আছে এনেকুৱা ধান। এই ধানবোৰ এনেকুৱা এই বাম যিবিলাক অঞ্চল আছে তাত ছটিয়াই দিম এনেকৈ, যাতে ইয়াত পিছত ধান গজিলে মাছে খাব পাৰে, সৰু সৰুকৈ ঘাঁহৰ নিচিনা হৈ যাব। সেইটো কাৰণে অলপ ছটিয়াই দিছোঁ, এনেকৈ লাহে লাহে ছটিয়াই দিছোঁ অলপ ধান। যিবিলাক বাম জেগা আছে, একচুৱেলি এইডোখৰ বাম সেইটো কাৰণে কৰি ৰখা হৈছে, যাতে অলপ ঘাঁহ চাহ ইয়াত গজে, পানী যেতিয়া অলপ কমি যাব তেনেকুৱা দিনত। বৰ বিশেষ নহয়, অলপকৈ ছটিয়াই দিছোঁ। দাদা এজনে কৈছিলে এনেকৈ ছটিয়াই দিলে ভাল বোলে মাছে খাবলৈ, সেইকাৰণে ছটিয়াই দিছোঁ। এইফালে গোটেই এইটো অঞ্চললৈকে ছটিয়াই দিম। এইটো পতান ধান নহয় খালি আকৌ দেই, এইটো গোটা ধানহে, TDP নাই। ঘাঁহ গজিলে আপোনালোকে এইবিলাক চব ঘাঁহ আহিয়ে গ'ল, ঘাঁহ গজি গৈছে। এইবিলাক ঘাঁহ নতুনকৈ গজিছে, আৰু মাছৰ কাৰণে ভালেই, ঘাঁহ শেলাই এইবিলাক গজিব লাগে। গোবৰ আদি
আৰু স্পেচিয়েলি এই পুখুৰীটো মোৰ জন্মদিনৰ দিনাই খন্দোৱা হৈ গ'ল। মানে এইটো ইত্তেফাকছে হৈ গ'ল বুলি ক'ব লাগিব, মানে আকস্মিককৈ হৈ গ'ল। মাৰ্চৰ 2 তাৰিখ মোৰ জন্মদিনো আছিলে আৰু পুখুৰীটো সেইদিনা JCB খন্দোৱা ষ্টাৰ্ট হ'ল। দুটামান ক্লিপ আপোনালোকে দেখিবলৈ পাব ছাইডত পুখুৰীটো খান্দি থকা দিনৰ। আৰু এইটো ছাইডে অলপ কিছু জেগাত দ আছে, কিছু জেগাত বাম। এইফালে চাই লওঁ, এই ছাইডে দেখি থকা বাম অলপ, সেইটো ছাইডতকৈ প্ৰায় 4 ফুট 5 ফুট এনেকুৱা হিচাপত খন্দা হৈছে। এইটো ছাইড অলপ বাম আছে, কিন্তু কিছু কিছু জেগাত দ আছে। এইডোখৰ হাতত দ আৰু এইফালে বাম। এণ্ডিংটো এইডোখৰতে হৈছিলে। এইডোখৰ অলপ দও হ'ল, অলপ বামো, তেনেকুৱা হৈ আছে। মাটিটো আমাৰ এনেকুৱা, আৰু লগতে ক'লা যিটো মাটি সেইটো মাটিও ওলাইছিলে। এতিয়া ৰাইজে কোৱা মতে, ওচৰ চুবুৰীয়া যিসকল অভিজ্ঞ ব্যক্তি তেওঁলোকে কোৱা মতে এইটো মাটি বহুত ভাল বুলি কৈছে মাছৰ কাৰণে। এনেকুৱা ক'লা মাটিটো ওলাইছিলে, এইটো ক'লা মাটিটো, এইটো ৰঙা মাটি, যথেষ্ট ভাল বুলি কৈছে। এইডোখৰৰ পৰা যিডোখৰ এৰিয়া আছিলে পূৰা ক'লা মাটিটো ওলাইছিলে। এইডোখৰৰ পৰা এইটো ক'লা মাটিটো দেখিছে আপোনালোকে, মই ওচৰতে দেখাই দিম। যিহেতু আগত পুখুৰী আছিলে, এইটো ক'লা, একদম পূৰা ক'লা মাটি ছাইডৰে দেখিছে গলি গৈছে। এতিয়া চাৰিওফালৰ পৰিৱেশটো বিৰাট সুকীয়া, মানে এইটো ফিচাৰী। আৰু এইটো ছাইডে আপোনালোকে পাৰটো পিছত যেতিয়া ধুনীয়াকৈ সমান হৈ যাব। কিছু কিছু ক্ষেত্ৰত বিসংগতি হ'ল। আমাৰ এইফালে অলপ মানে মাটি আৰু খুৱাব লাগিছিলে, কিন্তু অলপ আমাৰ ভুল কুটি থাকি গ'ল। সেইখিনি পিছত মিলাব লাগিব। আৰু এতিয়া কৰোণা কালো চলি আছে, যথেষ্ট অকলে কৰিবলৈও দিগদাৰ হয়। মানুহ 2-4জন হ'লে ভাল, মানুহো পাবলৈ নাই লগত লাগি মেলি দিবলৈও। আৰু সেইটো কাৰণে অকণমান দিগদাৰ হৈ আছে। হ'লেও ফিনিচিং নিজে কৰিব লাগিব, নিজেই কামখিনি কৰিব লাগিব। লাহে লাহে অলপ চলপকৈ কৰি থকা হৈছে, এইখিনি মিলোৱা হৈ গ'ল। এইডোখৰো বহুত ওখ চাপৰ হৈ আছিলে, মিলোৱা হ'ল। আপোনালোকে এই ফিচাৰীৰ বিষয়ে, নতুন ফিচাৰীত কেনেকৈ মাছ জীয়াব লাগে বা কি কৰিব লাগে, আপোনালোকে তলত কমেণ্ট কৰি জনাব, যাতে ময়ো অলপ এইবিলাক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ। আৰু মোৰ নিজৰ এক্সপিৰিয়েঞ্চখিনিও মই ইয়াত ইউটিউবৰ যোগেদি আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম যিমান দূৰ পাৰোঁ। এইটোৱেই আমাৰ এটা পুখুৰী, নতুন ফিচাৰী। এইবাৰ মাছ জীয়াম, কি হয় আৰু ভগৱানটোৱে জানে। আপোনালোকে দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ। সকলোৰে পৰা সহায় সহযোগিতা পাম। আৰু মই সৰু পুখুৰী এটা খান্দিছোঁ সেইদিনা নিজে, মানে JCBয়ে 2 কোৰামান মাৰি থৈ গ'ল। আৰু তাৰপৰা নিজে খান্দিলোঁ সৰু এটা মাছ চাছ সিঁচি খাব পৰা পুখুৰী। সেইটোতো কিমান পানী হৈছে চামগৈ ব'লক। এটা সৰু পুখুৰী, যাতে 2জন বা 1জন মানুহে সিঁচিব পৰা পথাৰৰ এটা সৰু পুখুৰী। এইটো ফেপনি ধৰি গ'ল। এইটো হ'ল আমাৰ পুখুৰী। এইফালে দিবলক কৈ আছোঁ আপোনালোকক, এটা সৰু পুখুৰী, য'ত মই ঢকুৱা জেং আদি ৰেডি কৰি ৰাখিছোঁ। আজি দিম বুলি ভাবিছোঁ, পানী হৈছে বুলিয়ে ভাবিছোঁ। এইটো হৈ গ'ল পুখুৰীটো, এইটো সৰু এটা পুখুৰী। আৰু এইটো যথেষ্ট নতুনকৈ মই সেইদিনা খান্দিলোঁ। এইটো পুখুৰী, এইটো মানে মাছ খাব পৰাকৈ আৰু সিঁচি পানী হৈ গ'ল। ইয়াত ফুল পানী হৈ গ'ল। এতিয়া জেং দিব লাগিব। জেং আনি থৈছোঁ, ইয়াত কেইডালমান জেং আছে, ঢকুৱা আছে, ঢকুৱাবোৰ চুচাই আনিছোঁ। এইবোৰ চব দিম। বছ আজিৰ ভিডিঅ'টো বছ ইমানেই। আপোনালোকৰ পৰা সহায় সহযোগিতা পাম বুলি আশা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। বাই বাই সকলোকে, জয় অসম।